Hey dosto, welcome to my new video. So guys, আজি ভিডিওটো মই আপোনালোকক কম সময়ত টপ 10 ইউটিউবাৰৰ নাম ক'বলৈ ভিডিওটো আৰম্ভ কৰোঁ। গাইজ আপোনারা যদি কমেডি ভিডিও চাই ভাল পায় তে অসমৰ গাইজ ভইচ আছাম ইউটিউব চেনেল চাব পাৰে। তাৰপিছত আমাৰ নলবাৰীৰে ব্লেক এণ্ড হোৱাইট ভিডিঅ' চাব পাৰে। তাৰপিছত আৰু খিতেকাই চাব পাৰে। এই তিনিটা ক'লো কমেডি ভিডিঅ'ৰ ইউটিউবাৰ। এতিয়া কম গাইজ গাইজ তেল চৰা চাব পাৰে। চাৰিটা ক'লো। তাৰপিছত গাইজ যদি আপোনালোকে ব্লগ চাব খোজে ব্লগ চাব পাৰে মধুস্মিতা ব্লগ চাব পাৰে, ডিম্পু বৰুৱা ব্লগ চাব পাৰে। তাৰপিছত এইফালে আৰু ব্লগ চাব আৰু মানে বহুত ব্লগাৰ আছে আৰু চবৰে ভিডিঅ' চাব পাৰে। তাৰপিছত অসমৰ টপ 1 ক্ৰিয়েটৰ ইউটিউব ক্ৰিয়েটৰ নাম আহিছে ডিম্পু দাৰ আহে। তাৰপিছত আৰু আপোনাৰ কমেডি টাইপ ব্লগ চাই ভাল পায় এতিয়া আপোনালোকে আফ্ৰিকান বেলেগ ভিডিঅ' চাব পাৰে। বেটাৰ নিকুদাৰ ভিডিঅ' বহুত ভাল লাগে। আজিৰ ভিডিঅ'টো এইখিনিয়ে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব বাই বাই। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব বাই বাই। লগ পাম নেক্সট ভিডিঅ'। বাই বাই।